ओम नमः शिवाय। देवादिदेव महादेव तेवरेই आदि तेवरेই अनादि अनंत। भगवान शिव হৈছে আমাৰ আৰাধ্য দেৱতা। সেইভাবে আমি গৃহত শিৱ মূৰ্তি বা শিৱলিংগ প্ৰতিষ্ঠা কৰোঁ আৰু এনে কৰাটো গৃহৰ বাবে অতি শুভ। যদি আপুনি গৃহত শিৱলিংগ বা শিৱ মূৰ্তি ৰাখে তেন্তে সেয়া আপোনাৰ প্ৰভু শিৱৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাকে প্ৰতিপন্ন কৰে। কিন্তু যদি গৃহত শিৱলিংগ বা শিৱ মূৰ্তি ৰাখে তেতিয়া কিছুমান নিয়ম নীতিৰ ওপৰত অৱশ্যে গুৰুত্ব দিয়া দৰকাৰী। কিন্তু বহু লোকে সেই কথা নাজানে। গতিকে তাৰে কিছু কথা আপোনাৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। প্ৰিয় দৰ্শক, আমি আপোনাৰ পৰা সঁহাৰিৰ বাহিৰে একোৱেই নিবিচাৰো। গতিকে এনে ধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো। 1. শাস্ত্ৰ অনুসৰি শিৱলিংগ হৈছে অনন্ত শক্তিৰ প্ৰতীক। নিৰাকাৰ শিৱ অগ্নিস্তম্ভ ৰূপে আবিৰ্ভাৱ হৈছিল শিৱলিংগ হিচাপে। সেইবাবে এই শিৱলিংগক অকণমান পূজা কৰিলেই প্ৰভু শিৱৰ আশীৰ্বাদ পোৱা যায়। শিৱ পুৰাণ অনুসৰি যদি গৃহত শিৱলিংগ ৰখা হয় তেনেহলে তাৰ প্ৰাণ প্ৰতিস্থাপন কৰা উচিত নহয়। বৰঞ্চ নিয়ম নীতি অনুসৰি প্ৰতিদিনে পূজা অৰ্চনা কৰা আৰু অভিষেক কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। সদায় মনত ৰখা উচিত ভগৱান শিৱ মাত্ৰ অকণমান পূজাতেই সন্তুষ্ট হৈ পৰে। সামান্য ফুল আৰু বেলপাতকে যদি ভক্তিভাৱে শিৱলিংগৰ ওপৰত অৰ্পণ কৰা হয় তাতেই তেওঁ সন্তুষ্ট হয়, কিয়নো তেওঁ আশুতোষ। আৰু যেতিয়া অভিষেক কৰিব তেতিয়া সামান্য গংগা জল বা বিশুদ্ধ পানী অথবা গাখীৰ অৰ্পণ কৰিলেও প্ৰভু শিৱ সন্তুষ্ট হৈ পৰে। গতিকে মনত ৰখা উচিত যদি শিৱলিংগ গৃহত থাকে শিৱৰ আৰাধনা সদায় কৰা প্ৰয়োজন। আৰু যদিহে দৈনিক পূজা কৰিব নোৱাৰে তেন্তে সোমবাৰৰ পূজা কেতিয়াও এৰিব নালাগে। যদি তেনে কৰে প্ৰভু শিৱ কেতিয়াও সন্তুষ্ট নহয়। 2. গৃহত ৰখা শিৱলিংগ সৰ্বোচ্চ 6 ইঞ্চি উচ্চতা বিশিষ্ট হ'ব লাগে। তাতকৈ অধিক উচ্চতাৰ শিৱলিংগ গৃহত ৰাখিব নালাগে। যদি ডাঙৰ শিৱলিংগ গৃহত প্ৰতিষ্ঠা কৰিব খোজে তেন্তে গৃহৰ চৌহদত এটি পৃথক মন্দিৰ নিৰ্মাণ কৰিহে সেই শিৱলিংগ স্থাপন কৰিব লাগে। আৰু সেই মন্দিৰ যে বহুত ডাঙৰ হ'ব লাগিব সেয়া কেতিয়াও নহয়। সৰু মন্দিৰ নিৰ্মাণ কৰিও সেই শিৱলিংগ স্থাপন কৰিব পাৰে। 3. যদি গৃহত শিৱলিংগ ৰাখে তেতিয়া পাথৰৰ বা সোণ, ৰূপ অথবা তামৰ শিৱলিংগ ৰাখিব পাৰে। যদিহে বগা শিৱলিংগ ৰাখিব বিচাৰে তেন্তে এই ক্ষেত্ৰত আৰু বেছি সতৰ্কতা অৱলম্বন কৰা দৰকাৰী আৰু উপযুক্ত শাস্ত্ৰৰ বিধিৰ পৰামৰ্শ লৈহে বগা শিৱলিংগ গৃহত স্থাপন কৰা দৰকাৰী। 4. শাস্ত্ৰ অনুসৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি পদাৰ্থৰে নিৰ্মিত শিৱলিংগই নহওক কিয় সকলো শিৱলিংগৰ শান্ত ৰাখে জল ধাৰাই। সেয়েহে শিৱলিংগ অভিষেক কৰিব লাগে, অৰ্থাৎ শিৱলিংগৰ ওপৰত গাখীৰ, জল ইত্যাদিৰ দ্বাৰা স্নান কৰোৱা হয়। শাস্ত্ৰ অনুসৰি সপ্তাহত এবাৰ বা দুবাৰ শিৱলিংগৰ জল স্নান পৰ্যাপ্ত নহয়। সেয়েহে যি শিৱলিংগ গৃহত স্থাপন কৰে সেই শিৱলিংগৰ ওপৰত এনেকৈ ব্যৱস্থা কৰিব যাতে সেই শিৱলিংগৰ ওপৰত সামান্য পৰিমাণৰ পানী অনবৰতে পৰি থাকে। আৰু তেনে কৰিলে গৃহত সদায় সুখ শান্তি বিৰাজ কৰিব। 5. শিৱপুৰাণত কোৱা হৈছে যে গৃহত এটাতকৈ অধিক শিৱলিংগ ৰাখিব নালাগে। যেতিয়া আপুনি গৃহত শিৱলিংগ স্থাপন কৰিব তেতিয়া সেই শিৱলিংগ উত্তৰ পূব দিশত ৰখা দৰকাৰী। কিন্তু শিৱলিংগ, শিৱ মূৰ্তি অথবা শিৱৰ ফটো কেতিয়াও মজিয়াত ৰাখিব নালাগে। আশা কৰিছোঁ যদি গৃহত শিৱলিংগ স্থাপন কৰিব বিচাৰে তেন্তে এই নিয়মসমূহ মানি শিৱলিংগ স্থাপন কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিল তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব।
পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।